Friends, ladies and gentlemen, এই মুহূৰ্তত মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই ইউটিউবৰ ফালৰ পৰা। আজি আপোনালোকক এনেকুৱা এটা ভিডিঅ' পাত মই দেখুৱাম, হয়তো আচৰিত হ'ব যে আচলতে পেট্ৰল পাম্পৰ এইটো ভিডিঅ' পেট্ৰল পাম্পৰ হাততে মানুহ যান্ত্ৰিক গাড়ী আহে, ট্ৰাক বাছ বা বাইক, কিন্তু আজি গৰুৰ গাড়ী আহিছে। গৰুৰ গাড়ীত এনেকুৱা লাগিছে যে গৰুৰ গাড়ীত তেল ভৰাবলৈ আহিছে, কিন্তু এয়া নহয়, তেখেতসকলে ড্ৰামত তেল ভৰাবলৈ আহিছে। কিন্তু আপোনালোকে এই ভিডিঅ'টো মই এইকাৰণে দেখুৱাবলৈ বিচাৰিছোঁ আজি কেইবছৰমান পিছত হয়তো এই যিটো প্ৰচেছ চলি আছে মোৰ পৰা বস্তু বাহিনী কঢ়িয়াই নিয়া বা খেতি পথাৰত ব্যৱহাৰ কৰা, কিন্তু আজি কিছু বছৰ পিছত এই ভিডিঅ'টো হয়তো আপুনি দেখিব নোৱাৰিব, কাৰণ বিলুপ্তি পথত আগুৱাই গৈ আছে আমাৰ সমাজত। এতিয়া যিহেতু যান্ত্ৰিক যুগ, এই যান্ত্ৰিক যুগত ট্ৰেক্টৰ ওলাইছে, নানান ধৰণৰ বস্তু ওলাইছে, খেতি সঁজুলি ওলাইছে, গতিকে গৰুৰ গাড়ী আপোনালোকে হয়তো কিছু বছৰ পিছত মানে দেখিবলৈ নাপাব। গতিকে আপোনাক খুব মনোযোগেৰে এই ভিডিঅ'টো হেৰি কৰিব, চাব আৰু ভাল পালে নিশ্চয় ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। আৰু এই মুহূৰ্তত আমি আমাৰ কেমেৰাৰ পাছত দেখুৱাব ইয়াত দেখিছে পেট্ৰল পাম্পত তেল ভৰাই আছে। আৰু মই দাদা মই আপোনাক স্বাগতম জনাইছোঁ। আপুনি কিমান বছৰ পৰা এই কামটো কৰি আছে? মোটামুটি 20 বছৰমান খেতি পথাৰত লাগি আছে। আপুনি কি ক'ব যে আজি প্ৰথম বিজ্ঞানৰ যুগত মানে গাড়ী মটৰ ওলাইছে, তাৰে পিছতো গৰু ব্যৱহাৰ চলি আছে, কিন্তু ইয়াৰ চাহিদা কেনেকুৱা? মানে গাড়ীতকৈ ইয়াত বেছি চাহিদা নে গাড়ীত বেছি চাহিদা? চাহিদা হয় ন? কিন্তু কিছু বছৰ পিছততো এইটো নোহোৱা হৈ যাব সমাজত। অঁ, যে নহওক, মই আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আৰু আগলৈ এনেকুৱা ভিডিঅ' আপোনালোকক দেখুৱাই থাকিম। আৰু এই ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব। আজিলৈ ইমানে, ধন্যবাদ। আৰু মই ইউটিউবৰ সমূহ দৰ্শকলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আকৌ লগ পাম, ধন্যবাদ।